মোৰ বাকিবোৰ ভিডিঅ'ৰ লিংক তলত দিয়া ডেছক্ৰিপশ্যনত পাই যাব আৰু নতুন নতুন ভিডিঅ' পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এইটো ভিডিঅ'ত আমি চাম অখণ্ড সংখ্যাৰ পূৰণ আৰু হৰণৰ ধৰ্মসমূহ। এতিয়া পূৰণ সাপেক্ষে আবদ্ধ বিধি চাম। আগৰ নিচিনাকৈ আমি এ আৰু বিৰ মানবোৰ লৈ ল'ম। এ আৰু বি দুটা অখণ্ড সংখ্যা হ'ব আৰু দুটা অখণ্ড সংখ্যা পূৰণ কৰি চিৰ ভেলু আৰু এটা অখণ্ড সংখ্যা পাব লাগিব। যদি আমি চিৰ ভেলু আৰু এটা অখণ্ড সংখ্যাই পাওঁ তেতিয়া আমি ক'ম যে পূৰণ সাপেক্ষে অখণ্ড সংখ্যাবোৰ আবদ্ধ। এতিয়া আমি এ আৰু বিৰ কেইটামান উদাহৰণ লৈ লওঁ। এতিয়া আমি এৰ মান এইবোৰ লৈছোঁ উদাহৰণ আৰু বিৰ মানত এইবোৰ লৈছোঁ। গতিকে এ আৰু বিৰ মান পূৰণ কৰি চাম, যিটো ওলাব সেইটো চিৰ ভেলু হ'ব। গতিকে চিৰ ভেলু আমি অখণ্ড সংখ্যা ওলাব লাগিব। -4 পূৰণ -3 চাবা দুটা চিন একেলগে নবহে, এই -টো 3ৰ মাইনাছ, সেইকাৰণে আমি ব্ৰেকেট দিছোঁ। গতিকে দুটা যদি মাইনাছ মাইনাছ পূৰণ হয় তেতিয়াহ'লে প্লাছ হয়, মনত ৰাখিবা। মাইনাছে মাইনাছে প্লাছ হয় আৰু প্লাছ চিনটো আমি নিদিওঁ। গতিকে 4 3 গুণ 12। গতিকে 12 হ'ল চিৰ ভেলু, যিটো এটা অখণ্ড সংখ্যা পালোঁ। এতিয়া আমি চাওঁ -2 × 12। গতিকে ইয়াতে 12ৰ সন্মুখত একো চিন নাই, মানে যোগ চিন আছে। গতিকে প্লাছে মাইনাছে মাইনাছ হ'ব। 2 আৰু 12 পূৰণ কৰিলে 2 12 গুণ 24। -24 এটা অখণ্ড সংখ্যাই পালোঁ। এতিয়া -8 × 4 পূৰণ কৰোঁ। মাইনাছ ইয়াৰ সন্মুখতো প্লাছ আছে, মাইনাছে প্লাছে মাইনাছ হ'ব। 8 4 গুণ 32। এইফালে 6 পূৰণ -5, দুটা চিন একেলগে নবহে, সেইকাৰণে ব্ৰেকেট। ইয়াৰ 6ৰ সন্মুখত একো চিন নাই, মানে প্লাছ আছে, প্লাছে মাইনাছে মাইনাছ হ'ব। 6 5 গুণ 30। তাৰপিছত ইয়াতে 5ৰ সন্মুখত একো চিন নাই, মানে প্লাছ আছে। 7ৰ সন্মুখত একো চিন নাই, মানে প্লাছ আছে। গতিকে 5 7 গুণ 35। গতিকে তোমালোকে গোটেইকেইটা চিৰ ভেলু চোৱা, গোটেইকেইটাই অখণ্ড সংখ্যা পালোঁ। গতিকে আমি ক'ব পাৰোঁ যে অখণ্ড সংখ্যাবোৰ পূৰণ সাপেক্ষে আবদ্ধ। এতেকে আমি লিখি লওঁ। এতেকে আমি ক'ব পাৰোঁ যে এ আৰু বি যিকোনো দুটা অখণ্ড সংখ্যা হ'লে এ পূৰণ বিৰ মানো এটা অখণ্ড সংখ্যাই হ'ব। অৰ্থাৎ অখণ্ড সংখ্যাবোৰ পূৰণ সাপেক্ষে আবদ্ধ। তোমালোকৰ যদি 1 নম্বৰীয়া প্ৰশ্ন আহে যে অখণ্ড সংখ্যাবোৰ পূৰণ সাপেক্ষে আবদ্ধ হয়নে, তেতিয়াহ'লে তোমালোকে অকল হয় বুলি কৈ 1 নম্বৰ শেষ কৰি দিব পাৰা। আৰু যদি 1 নম্বৰৰ বেছি আহে তেতিয়াহ'লে দুটামান উদাহৰণ সৈতে দেখুৱাই দিবা। এতিয়া আমি চাম হৰণ সাপেক্ষে অখণ্ড সংখ্যাবোৰ আবদ্ধ হয়নে নহয়। গতিকে প্ৰথমতে দুটা উদাহৰণ লৈছোঁ, -12 আৰু 2। আমি এই দুটা হৰণ কৰি চাওঁ। 12 হৰণ 2, এইটোক আমি কেনেকৈ লিখিব পাৰোঁ? -12/2 ডাইৰেক্টো কৰিব পাৰা। 2ৰে 12 6 বাৰ আৰু মাইনাছ চিন আহি যাব। -6 এটা অখণ্ড সংখ্যা হয়। তাৰপিছত আমি চাওঁ 6 আৰু এইফালে চাওঁ 16 হৰণ -4। 16/-4, যিকোনো এটা যদি মাইনাছ চিন থাকে তেতিয়াহ'লে মাইনাছ আহি যাব। 4ৰে 16 4 বাৰ। -4ও এটা অখণ্ড সংখ্যা হয়, -6ও অখণ্ড সংখ্যা হয়, -4ও অখণ্ড সংখ্যা হয়। এতিয়া আমি চাওঁ -5 হৰণ 10। গতিকে -5/10। ইয়াতে চোৱা যিকোনো এটা মাইনাছ আছে, মাইনাছ আহি যাব। এইফালে 5ৰে 5ত 1 বাৰ, 5ৰে 10ত 2 বাৰ। গতিকে 1/2 পালোঁ। চোৱা 1/2 এটা কি ভগ্নাংশ, এইটো এটা অখণ্ড সংখ্যা নহয়। গতিকে যদি আমি বহুতকেইটা সংখ্যাই মেক্সিমাম যদি অধিক সংখ্যকে যদি আমি অখণ্ড সংখ্যা পাওঁ, কিন্তু তাৰ মাজত যদি এটা সংখ্যাও যদি আমি অখণ্ড সংখ্যা নাপাওঁ, তেতিয়াহ'লে আমি ক'ব পাৰিম যে হৰণ সাপেক্ষে অখণ্ড সংখ্যাবোৰ আবদ্ধ নহয়। গতিকে যিহেতু আমি এটা মান পালোঁ, গতিকে আমাৰ পিছলৈ আৰু চোৱাৰ দৰকাৰ নাই। আমি ক'ব পাৰিম যে অখণ্ড সংখ্যাবোৰ হৰণ প্ৰক্ৰিয়া সাপেক্ষে আবদ্ধ নহয়। গতিকে আমি ক'ব পাৰোঁ যে এ আৰু বি যিকোনো দুটা অখণ্ড সংখ্যা হ'লে এ হৰণ বি কৰি যিটো মান পাওঁ, য'ত বিৰ মান 0 হ'ব নোৱাৰে, সেই মানটো অখণ্ড সংখ্যা নহ'বও পাৰে। অৰ্থাৎ
এ আৰু বিৰ হৰণফল অখণ্ড সংখ্যা হ'বও পাৰে নহ'বও পাৰে। গতিকে সেয়েহে আমি ক'ব পাৰিম যে অখণ্ড সংখ্যাবোৰ হৰণ সাপেক্ষে আবদ্ধ নহয়। গতিকে চোৱা, আমি গোটেইকেইটা প্ৰক্ৰিয়া, আমাৰ কেইটা প্ৰক্ৰিয়া আছে? 4টা, যোগ, বিয়োগ, পূৰণ, হৰণ। এই 4টা প্ৰক্ৰিয়াৰ 3টা প্ৰক্ৰিয়াতে আমি পালোঁ যে অখণ্ড সংখ্যাবোৰ যোগ, বিয়োগ, পূৰণ সাপেক্ষে আবদ্ধ। কিন্তু মাত্ৰ এটা প্ৰক্ৰিয়া, যিটো হৰণ সাপেক্ষে অখণ্ড সংখ্যাবোৰ আবদ্ধ নহয়। মনত ৰাখিবা যে যোগ, বিয়োগ, পূৰণ সাপেক্ষে অখণ্ড সংখ্যাবোৰ আবদ্ধ, কিন্তু হৰণ প্ৰক্ৰিয়া সাপেক্ষে অখণ্ড সংখ্যাবোৰ আবদ্ধ নহয়। যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। আৰু নতুন নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যন পাবলৈ বেল আইকনটো টিপিব নাপাহৰিব।